অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। আজিকালি ডাঙৰ জাগা আমেৰিকাত থাকো, আজিকালি এমএলএৰ লগত আজিকালি কি তহঁতে এনেকে চিয়াই দি আছে। মই BMW যাওঁ, BMW শুনাই নাই তহঁতে না BMW তহঁতে ক'ত যাব ইকে না ইমান ডাঙৰ মানুহ হলো, তিৰিৰ মেখেলা ধুৱে, ঘৰত বাচন ধুৱে, আৰু সি বোলে আমেৰিকাৰ এমএলএৰ লগত থাকা বসি কবা নছো দে আৰু কি বা বোলে আমেৰিকাত থাকা এই আছে 50 লাখ টকা খান চেক আছে, ভাঙাব পৰা নাই। হ'ব না, হ'ব দে ঐ ভাই মই যাওঁ দে। যাওঁতে আনষ্টেণ্ড গণিত পৰা নাই, মোক হোৱাটছআপ কৰি টান গণিত বোলে সি মাথাতে আনা মই কৰি কিনে সেই দিব লাগিব দে, পিছত লগাব দে ভাই। ভাল কাম আমেৰিকাত থকা বস্তু ইগিলা 3 মাছ লৈ আহো, 3 কুইণ্টেলত 3 মাছ লৈ আহো এখানে। ভাই কথাটো কৈছেন কি কথা কেনে কৈছো চাকৰি এটা আছিল কৰিবি নে নাই বাৰু? এটা হাতী আছে, ৰাজাৰ হাতী আছে আফ্ৰিকা, তই হাতীটো গা ধুৱাব লাগে, মাহত 10 লাখকে দিব। হাতীক গা ধুৱাব লাগিব? হাতীক গা ধুৱাব পাৰিবি না? হাতী গা ধুলে পইচা পাবি, ভাল পইচা পাবি। টাইম বেছি নহয়, 8 ঘণ্টা। 8 ঘণ্টা 10 লাখ মাহত কথাটো থাকিল আৰু বেলেগত নেতা চাকৰি মই 20 টকা এটা দিছো। 20 টকা কিয় লাগে? মোৰ চেক খানি খান অহা নাই, চেক খানি পঠাইছি ভাঙা পাৰা নাই, সেইটোৱে দিগদাৰ হৈছে। 20 টকা এটা দিছো। চাকৰিটো দিব লাগিব কিন্তু মোক। চাকৰিটো পাবি, তোৰে হ'লে চাকৰি বেলেগে নাপায় চাকৰি। কিতাপা ধাৰ মাৰিম দে, মই যাওঁ। চাকৰি দিব লাগিব কিন্তু পাবি নিশ্চয় পাবি চাকৰি। কিবা চাই কি চাইছা? দুটা ৰাস্তা বুলি কি? দুটা ৰাস্তা কি নাই বস্তু? দুটা ৰাস্তা বুলি কিবা চিনেমা? দুটা ৰাস্তা নহয়, সড়কটো মানে ৰাস্তা নহয়। ৰাস্তা হিন্দী চাই হ'ব না, সড়কটো নপাৰা চলি গম নাপাওঁ ভালকে, দেখা নাই পিছে। আছো দে, খবৰ পাতি ভাল না? আছো দে, हेलो वालिया कैसे? हाँ ठीक है। और तुम लोगों ने जो सड़क का टेलर बनाया था वहाँ पे मैंने इन्वेस्ट किया था ना पैसा, तुम लोग बहुत अच्छा मिला था ना, वो असम का रेस्पॉन्स बहुत अच्छा मिला था, भारत का रेस्पॉन्स। क्या बनाया तुमने ये फालतू गिरी? तुम लोग कुछ काम का नहीं है, मेरा पैसा रिटर्न कर देना, नहीं तो बहुत बर्बाद कर दूंगा तुम। देना पड़ेगा। শিকিলা মই কবা নৰো, তহঁতে উন্নতি হবা না, মোক পইচা লাগবই, মই শিকিলা কবা নৰো।
বিয়াৰ কৰোঁ টকা দিয়া মোক মই সেইগিলা আকৌ ক'ব নাজানো বুঢ়িয়া মানে তিলৰ বনাইছোন 11 মিলিয়ন 11 মিলিয়ন টকা 11 মিলিয়ন ইমান সন্মান বাপৰে বাপ বহুত ডাঙৰ সন্মান ৰাখি গৈছে ভাৰতত 11 মিলিয়ন তহঁতে বুঢ়া আঙুলিৰ স্তম্ভটো বঢ়িয়া কৰিছে 10 লাখ ইছৰাম দাম কি সুন্দৰ বনাইছে তো পইচা দি মই এইগিলা নাজানো মোক পইচাখিনি দিবি নহ'লে কাণ ফালাচৰ পৰি যাব ফোন দা গধূলা পইচা ভৰাই দিবি একাউণ্টত আল্লাহ দে হয় ময়ে আছিলো পইচা ইনভেষ্ট কৰা এটা উন্নতি নেপতি যাওঁ নেকিলা বৰবাদ কৰি পাৰছি ভাৰতবৰ্ষ কি কৰা মানে এখানে আমেৰিকাত থাকো প্ৰধানমন্ত্ৰীৰ লগত থাকো আমেৰিকা প্ৰধানমন্ত্ৰীৰ লগত খালি কি হ'ব এইগিলা চাহ খাবা মই মাতো চাহ খাবা হ'ব বাৰু লগ মই ডেট চেট চাই দিম লগ কৰি দিম বঢ়িয়াকৈ লগ কৰি দিম এইগিলা কৰি আছে ইটান সুশান্ত সিঙকো মাল্লা এইগিলা কৰি নেপথিয়ম কৰি কিনে এইগিলা ভয়া কথা না হ'ব দে আজি মই ডেট চাই এদিন দুটা গুচি যাম দে আমি এৰোপ্লেনত যাম নহ'লে আমি মোৰ পানী জাহাজখন আছে এখন ধৰিলেও আমি লগ কৰিব লাগে 100 টকা এটা দিম মোৰ এখন চেক 3 লাখ টকা মই ভাঙাব পৰা নাই বহুত জটে আছে 100 টকা এটা দিম নিশ্চয় পানী জাহাজ ধৰিলেও যাম দে ভাই মই আহো মোৰ অলপ কাম আছে ঘৰত আছে অলপমান কাম আছে আৰু মোদী ফোন কৰিম বুলি কৈছে মানুহ কি ভাল বিয়া মানুহ আছে আৰু তই ৰাম বেয়া কত দেখাই নাই বুৰ্ব আয়ো পইচা আজি মাংস খোৱা দামটো অলা আয়ো বা মোৰো কি কপাল ভিডিঅ' চাই আছিলো ভিডিঅ' বনা মানুহটোকে লগ পাই গ'লো সিও তাতে আৰু আলিয়াকো লগ কৰি দিব মোৰ কিমান ডাঙৰ সপোন এটা পূৰণ হ'ব ভাবিয়ে ভাল লাগছে হ'ব দে আৰু তাইকো লগ ধৰিম প্ৰথম লগ পাইম আৰু তাই আলিয়া গালখন টিপা মাৰি ধৰিম বঢ়িয়াকৈ ইচ কি মজা লাগিব একদম ভাবি ভাল লাগি ভগৱানে যি কৰে ভালৰ কাৰণে কৰে দিয়ে আৰু ভাল মানুহে লগ পাব দে তো চাকৰি দিব মোক আৰু মোৰ লাইফটো আৰু গলি যাব মোৰ লাইফ গলি মাতে মোক আৰু লাইফ ভনিকে আৰু মোৰ আৰু চাকৰিটো পালি মই প্ৰথমতে গাড়ী এখন কিনিম গাড়ীখন কিনিব লাগিব গাড়ীখন কিনি উঠি আৰু মাইকেইটা কৈ নাছে দিম ফৌকাছা বিয়া চিয়া কৰি এনজয় কৰি থাকিম তেতিয়া মোৰ লাইফ আৰু বঢ়িয়া হ'ব আফ্ৰিকাত চাকৰি কৰিম মই কেইটামান পিছত আলিয়া লগ কৰি আছো বে দাদা যে আহিছিল এটা সি কৰি দিব পইচাও দিছো আমি পইচা দিছো কৰি দিব আমাক তই দিব চিন্তা আছিল দোকানে দিলি হয় নেকি সি কথা বিৰাট দিব বহতুল চাকৰি কালি লগ কৰি দিম বুলি ক'লা তোক চাকৰি দিব নেকি চাকৰি দিব মোক কৈছে কিন্তু মই আকৌ দিবা কথা কোৱা নাই কিন্তু এই কৈছে সি বোলে MLA লগ থাকে আমেৰিকা আমেৰিকা খাওঁ বুলি কৈছে মই দেখোন চিনেমা মানুহ বুলি কৈছো আফ্ৰিকাত থাকো বুলি কৈছে বেলেগ চিনেমা চাব আমেৰিকা ইমান সহজ ঘৰটো ক'ত আছিল
সিহঁতৰো ইমান দেখোন হেৰিও নহয় পানী উমি ইমান বৰষুণ ডাঙৰ মানুহকেইটা হ'লে কি এনে হ'লে গমেই নাপাওঁ বৰষুণ আহিলে পানী উমি যিকোনো যাম এদিন আমি এনকুৱাৰী কৰি সেইটোৱেতো এনকুৱাৰী কৰি সি কইলা ভাই এইটো না পইচা কথা বেছি তহঁতৰো পইচা নিদি তয়ো নিচি পইচা পইচা দিলা ভাল বেয়া নকৰি আমি আজি এনকুৱাৰী কৰিম A few moments later. Aquí apa yun? Iyo. Ano, ya. Turo, তোর এ আমেরিকা হ্যাঁ কত চাকরি আই তোরা চাকরি তোরা চাকরি দিব এই ভাই মোর আমেরিকা জান নকবা দে তই এইগিলা মিছা কথা আৰু কিমানৰ পৰা তই কি আছে তই ভাব মাফ কৰি দে এই শিখৰ দি তই তাৰ পইচা কথা মোক চাকৰি নাগে পইচা দি চাকৰি দিব নাগে তই 10 লাখ পইচা কথা দি শিখৰ দি কিমান ভাবছিলো মই যা মুঝে মাফ कर दो भाई যা